অসমীয়া ভাষা উন্নতি সাধনী সভা অসমীয়া ভাষাৰ সাহিত্যৰ বৰ কথাখন সজাই পৰাই বিশ্বৰ দৰবাৰলৈ আগবঢ়াই নিয়ে 1989 চনত অভাৱ লিখাৰ প্ৰকাশ পালে লগে লগে আৰম্ভ হ'ল অসমীয়া ভাষা সাহিত্যৰ এক বৈঠকময় কাল জোনাকী যুগ। ইয়াৰ লগতে আৰম্ভ হ'ল দেশ পলোৱা যুগ। জোনাকী আৰু বাঁহীৰ জৰিয়তে জাতিটোক দিলে আধুনিক গল্প, কবিতা, নাটক, উপন্যাস, সুফীয়া ৰচনা, প্ৰবন্ধ, সাহিত্য, বুৰঞ্জী, লোকসাহিত্য, তত্ত্ব তথা বেদ পঢ়া সম্ভাৰ। কবিতা হয় যদি হওক, নহয় যদি নহওক বুলি সৃষ্টি কৰা কবিতাবোৰে সৃষ্টি হ'ল দুখন কাব্য গ্ৰন্থ যথাক্ৰমে কদমতলী আৰু বোলাতলী। রমনাথিক কবির স্বীকৃত হল।